হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। আজি ৰাতিপুৱাই দেখিছেনে বাৰু মূৰত জেতুকা লগাই লৈছোঁ। ঘৰতে যিহেতু সকলোবোৰ বস্তু আছে, এল'ভেৰা আছে, জবা ফুলৰ গছ আছে, জেতুকাৰ গছ আছে, পিছে ইমান দিন মানে ইফাল সিফাল কৰি থাকোঁতে সময়ে নাপালোঁ। তাৰপিছতে এয়া যে দেখুৱাইছোঁ, এয়া হৈছে দুপৰীয়াৰ ভাত দেই। দুপৰীয়া মানে কি আৰু আবেলিয়ে হৈ গৈছে, 3:30 মানেই বাজিছে। মানুহজন ডিউটিৰ পৰা আহি পাইছে, তাৰপিছতে এয়া ভাত খাবলৈ বুলি লৈছোঁ। আৰু এয়া বৃহস্পতিবাৰে যে বজাৰৰ পৰা বি জলকীয়া আনিছিলোঁ, সেইখিনি আচাৰ বনালোঁ। বৰ ধুনীয়া বতৰতে আচলতে ৰ'দ পাব লাগে বি জলকীয়া আচাৰ বনাবলৈ। এয়া আচাৰৰ অকণমান তেল ল'লে হোৱাকৈ তেল অকণমান সৰহকৈ দি ৰাখিছোঁ। মই মানে বেছি অনা নাই, প্ৰায় 150 টকাৰ এনেকৈ বি জলকীয়া আনিছিলোঁ। বহুত হৈ যায়, ইমানেই পুৰে নহয়, বি জলকীয়া খাবই নোৱাৰি। তেল অকণমান ল'লেই হয়, জলকীয়া ল'লেতো মানে কাঁহীৰ কিনাৰত থাকিয়ে যায়। সন্ধিয়া সময়ত এয়া নিধিয়ে মঠাউৰিলৈ যাওঁ বুলি ক'লে। আমি গোটেইকেইজনী গা পা ধুই আকৌ ফ্ৰেছ হৈ এনেকৈ ওলাই গৈছোঁ অকণমান মঠাউৰিলৈ বুলি। মঠাউৰিৰ ফালে যে বানপানী হৈছিলে, সেয়া প্ৰায় শুকাইছে বুলি ক'লেও বেয়া নহ'ব। ৰাতিপুৱাই নিধিক খুৱাই বোৱাই আজৰি কৰি গা পাও ধোৱালোঁ। তাৰপিছতে আজি বতৰটো দেখিছেই, ৰ'দ নহয়, তথাপিও নিধিয়ে এনেকৈ প্ৰায়ে ঘূৰি ফুৰে। মানে ৰ'দ হওক মানে বতৰ ঠাণ্ডা হওক কথা নাই, ঘৰলৈ অহাৰ পৰা তাই এনেকৈ বাহিৰে বাহিৰে ঘূৰিয়ে ফুৰে। আজি আকৌ আমাৰ ঘৰলৈ আলহী আহিলে নহয়। আলহী মানে ৰুমি আৰু এনেকৈ কৃষ্ণ আহিছিলে, লগতে ফুটু ৰিকি এনেকৈ আহিছিলে। আৰু এই ভাত পানী খাই আজৰিও হ'লোঁ। তেনেকুৱা সময়তে আকৌ বাহঁত ওলাইছে। বাহঁতক বাৰু আলহী আহিছে বুলি কোৱা নাছিলোঁ, সিহঁতি আহি ওলাইছেহি। আকৌ মানে এয়া ৰুমি কৃষ্ণহঁত যাবলৈ ওলাইছিলে। অকণমান সময় ৰ'লে আৰু আমাৰ বাহঁত অহা দেখি। অহাৰ পিছতে অকণমান সময় চাহ তাহ খালে। তাৰপিছতে সকলোবোৰ যাবলৈ ওলাইছে আৰু এতিয়া নহয়।